আজি আগবঢ়াইছো পৰ্দা। খিৰিকী বা দুৱাৰত ওলমি থকা পৰ্দাখন কেৱল এক চিনাকিয়েই নহয় আভিজাত্যৰ, এখন আবুৰ ঘৰ এখনৰ। পৰ্দাত ওলমি থাকে হেঁপাহৰ জোনাক, কোনো এক জোনাক বিধৌত নিশা পৰ্দাৰ ফাকেৰে উফৰি পৰে বিস্ফোৰিত জোনাকৰ বৰষুণ। কোনো এটা বৰ্ষণমুখৰ সন্ধিয়া ৰিমজিম বৰষুণৰ এচাৰ কণিবোৰ পৰ্দাৰ ভাজত লিপিত খাই উমাল কৰি তোলে বৰষুণৰ মাদকতা। সংগীবিহীন উদাস নিশা পৰ্দাত হাত থৈ চাই ৰওঁ মই দূৰণিৰ তৰাভৰা আকাশলৈ। অশ্লেষা বা মঘা নক্ষত্ৰৰ ধিমি ধিমি পোহৰে মনত পেলাই দিয়ে অতীতৰ সেই প্ৰেমৰ দিনবোৰলৈ। তোমাৰ ভৰিৰ নুপুৰ এতিয়াও বাজি উঠে, তোমাৰ কাণৰ কাষত বৈ পৰা সেই চুলিখিনিয়ে এতিয়াও আমনি কৰে। তোমাৰ মনত পৰেনে নীলাঞ্জনা? পৰ্দাৰ ফাকেৰে জুমি চোৱা সেই প্ৰথম দেখাৰ দিনা হোষ্টেলৰ খিৰিকীৰ পৰ্দাৰ সিটো পাৰে তুমি যে আছিলা ৰৈ, এটা চকু বাহিৰত থৈ। কিমান মাদকতা ভৰা আছিল সেই দিনবোৰ, এতিয়াচোন কিবা সাধুকথা যেন লাগে। মোৰ পঢ়া টেবুলৰ কাষৰ পৰ্দাখনৰ সাঁচি ৰখা আছে তোমাৰ বহুত কাহিনী। হোষ্টেলৰ কাষেৰে পাৰ হৈ যাওঁতে তুমি দলিয়াই দি থৈ যোৱা চিঠিখন পুনৰ উভতি গৈছিল পৰ্দাত লাগি, পৰ্দাখন কঁপিছিল। হয়তো খঙত বা লাজত আমাৰ দুয়োৰো প্ৰেম দেখি সেইখন পৰ্দা আজি আৰু নাই। দুটা গজালত গুণাৰ স্প্ৰিঙত ওলমি থকা 1 মিটাৰ কাপোৰৰ পৰ্দাখন কেইবাবাৰো সলনি হ'ল। আজিকালি দেখোন পৰ্দাৰো আভিজাত্য বাঢ়িছে, মই সলাইছো পৰ্দা তুমি কোৱাৰ ধৰণে। সেই পৰ্দাখনৰো আছে এক অনন্য সৌন্দৰ্য, যি সৌন্দৰ্যই আজিও মুগ্ধ কৰে মোক তোমাৰ দুচকুৰ চাৱনিত। তুমি পাৰানে অনুভৱ কৰিব নীলাঞ্জনা? ধন্যবাদ।